এইখিনি হৈছে মানিমুনি, এইখিনি সৰু মানিমুনি বুলি কয়, এইখিনি সৰু মানিমুনি আৰু এটা আলু। মানিমুনিখিনি এনেকৈ সৰুকৈ এনেকৈ কাটি ল'লোঁ, সৰুকৈ মিহিকৈ কাটি পেলাই আলুটো 4 চিটা এনেকৈ কৰি লৈছোঁ, কৰি পেলাই এতিয়া কুকাৰত বইল হ'বলৈ দিম। কুকাৰত মই 6-7টামান চিটি দিলেহে এইখিনি বস্তু ভালকৈ গলি পেলাই বইল হ'ব। এইখিনি কুকাৰত এনেকৈ দিলোঁ আৰু লগতে অকণমান নিমখো দি দিছোঁ। এতিয়া এইখিনি 6টা বা 7টা চিটি দি পেলাই সিজাই ল'ম। মানিমুনিখিনি বইল হোৱা কাৰণে যিটো টাইম লাগিব সেইখিনিত মই বুটৰ দালিখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ। ৰাতি তিয়াই থোৱা বুটৰ দালিখিনি এতিয়া মই বটি ল'ম। এইখিনি মই বটিবৰ কাৰণে ৰেডি কৰিছোঁ আৰু ইয়াত বটি লোৱাৰ আগতে মই ইয়াত এটা আদা অকণমান দিছোঁ, কেঁচা জলকীয়া 2টা আৰু অকণমান পিঁয়াজ দি দিছোঁ। মানে পিঁয়াজ দিয়াৰ পিছত এইখিনি মই বটি ল'ম। এইখিনি মোৰ বটা হৈ গ'ল। এইখিনি বটি হোৱাৰ পিছত মই অকণমান নিমখ দিছোঁ আৰু হালধি দিছোঁ আৰু অকণমান বেচন দিম ইয়াত। এইখিনি অকণমান বেচন দি গোটেই বস্তুখিনি এতিয়া মিলাই পেলাম। এইখিনি মই বেচন দি সানি হৈ গ'ল। এতিয়া এখন কেৰাহীত ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিয়াৰ পিছত এইখিনি মই এতিয়া এটা এটাকৈ ফ্ৰাই কৰিম, বৰ বনাম, বুটৰ দালি বৰ। এইখিনি মই এনেকৈ তেলত দিছোঁ। এইখিনি মোৰ হ'বৰ হৈছে আৰু ৰঙচুৱা হৈ গৈছে। এইখিনি সিজিলে মই এতিয়া এইখিনি নমাই থ'ম। মোৰ বৰখিনি বনোৱা হৈ গ'ল। বৰখিনিৰ তেলখিনি শুহিবৰ কাৰণে মই টিচু পেপাৰত এনেকৈ থৈ দিছোঁ। এতিয়া কুকাৰৰ মানে এইখিনি চিটি 7টা চিটি মই মৰাৰ পিছত কুকাৰৰ ঢাকন খুলি দেখিলোঁ এইখিনি এনেকুৱা হৈ আছে। এইখিনি পূৰা গলি গৈছে, পূৰা বইল হৈ গৈছে। মই এইখিনি এটা চৰিয়ালৈ আনি গোটেইখিনি ফেটি ল'ম। মানিমুনিখিনি এনেকৈ এটা চৰিয়াল ঠাণ্ডা হ'বলৈ দি চৰিয়া এটাত বাকি এনেকৈ গোটেইখিনি এনেকৈ হাতেৰে ফেটি পেলালোঁ। ফেটি পেলোৱাৰ পিছত গোটেইখিনি ভালকৈ গুলি বইল হৈ গ'ল, গোটেইখিনি গলি গৈছে। মানে এইখিনি মই হাতেৰে মোহাৰি পেলাই এনেকৈ কৰি লৈছোঁ, পূৰা মিহি কৰি লৈছোঁ। এতিয়া কেৰাহীত এনেকৈ তেল দিছোঁ। তেল দিয়াৰ পিছত নহৰু এনেকৈ হাতেৰে 4 ফুটামান এনেকৈ থেতেলি লৈছোঁ। এতিয়া নহৰুখিনি দি দিছোঁ। এইখিনি মই তেলত এনেকৈ মানে তেল মাৰি দিছোঁ আৰু উতলিবলৈ দিম। অলপমান উতলাৰ পিছত মই যিখিনি বুটৰ দালি বৰ বনাই থৈছিলোঁ সেই বৰখিনি দি দিম। এইখিনি মানিমুনিৰ জোলখিনি মোৰ উতলিব ধৰিছে। এতিয়া মই বৰখিনি দি দিছোঁ। এইখন মোৰ মানিমুনিৰ আৰু বুটৰ দালি বৰৰ লগত যিখন আঞ্জা হয় এইখন মোৰ হৈ গৈছে। মই এতিয়া এইখন নমাব পৰা হৈ গ'লোঁ। এইখন হৈ গৈছে মানিমুনিৰ জোল, বুটৰ দালি বৰৰ লগত মানিমুনিৰ জোল।